গাইজ আজি ভিডিঅ'টো বহুত স্পেচিয়েল ভিডিঅ' হ'ব আৰু এইটো কোনো ধৰণৰ মানে এনেকুৱা হেৰি নাই এতিয়া আজি মোৰ বাৰ্থডে পাৰ্টি এইটো বাৰ্থডে স্পেচিয়েল ব্লগ সেইকাৰণে সকলোৱে চাই থাকিব ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে এপ্ৰিচিয়েট কৰি দিলেও হ'ব আজি আৰু এতিয়া মই যাম মই গৈ পেলাই মোৰ লগৰ সপোন আৰু প্ৰিয়াঞ্চু আহি আছে সিহঁতৰ লগত গৈ পেলাই এফালে ওলাই যাম পাৰ্টি কৰিম পুৰা একদম পুৰা মস্তি হ'ব আজি গোটেই ভিডিঅ'টো চাই থাকিব ভাল লাগিব বলক আমি এতিয়া যাওঁ কি কৰোঁ সব চাব কি ক'ত যাম কেনেকৈ ফুৰিম কি কৰিম গোটেইখিনি দেখাই আছোঁ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আমি কাপোৰখিনি ব্লেংকেটখিনি ল'লোঁ লৈ পেলাই এতিয়া খোৱা বস্তু ক'ত পাওঁ তাক চাবলৈ যাওঁ মানে আনিবলৈ যাওঁ আৰু আহক আমি এতিয়া খোৱা বস্তু চাই আহোঁগৈ কি কৰি ল'ব পাৰি হেল্ল' গাইজ আমি এতিয়া গৈ আছোঁ হেৰি আপোনাৰ খোৱা বোৱাবোৰ বিলাবলৈ আৰু মোৰ লগত আছে এতিয়া আমাৰ সপোন এইফালে এয়া মোক আজি হেল্প কৰিব সপোন এইফালে আমাৰ আছে প্ৰিয়াঞ্চু হাই কোৱা এই এতিয়া আমি গোটেই তিনিজনে মিলি পেলাই আমি গোটেইখিনি বিলাই পেলাই যিমান পাৰোঁ যিমান কভাৰ কৰিব পাৰোঁ সেইখিনি কৰোঁ তাৰপিছত আকৌ উভতি যাম ৰুমলৈকে কিবা খোৱা বোৱা কৰে নে খানা বানা খায়া বাবা হ'ল হা বাবা হ'ল আৰু বস্তু আছিলে খাব নে মাংস
কেইটা আছে? এটা, দুটা, চাৰিটা, আগতো আছে 5জন, চাৰিটা, পাঁচটা, আৰু আগত আছে 6টা, 7টা, 8টা, আগত গোটেইখিনি চাৰে 10টা বাজিছে। খাই লোৱা হ'ব। আমি আগত গৈ দিম। পানী আছে ন আপুনি? Blanket dia sih. Dia. Apa হবে? হ্যাঁ। হেল্ল' গাইজ, এতিয়া আমি ৰিটাৰ্ণ হৈছোঁ ডনেট কৰি পেলাই গোটেইখিনি এনেকৈ চবকে দি মেলি আজৰি যিমান পাৰিলোঁ দিলোঁ আৰু তেনেকৈ আমি ডনেট কৰিলোঁ আৰু আমাৰ সকলোৱে ডনেট কৰিলে। পিয়াঞ্চ তোমাৰ হেৰিটো কোৱাচোন, তোমাৰ কি কয় এইটো অভিজ্ঞতা কেনেকুৱা হ'ল আজি? বৰ বিশেষ এটা ভাল লাগিলে, মানে মানুহখিনিক দেখি পেলাই বিশেষ এটা ভাল লাগিলে। তাহাঁতখিনি নিজে যে ইমান সুখী হৈছে সেইটো কাৰণে ভাল লাগিছে আৰু নিজৰো এটা হেপিনেছ ন, এনেকৈ মানুহক দি পেলাই আমাৰ নিজৰো ভাল লাগে। যিমান পাৰোঁ আগুৱাই যোৱা তুমিও আমিও তেনেকৈ সহায় কৰি যাওঁ, সেইটোৱে বিচাৰোঁ। আৰু আমাৰ এইফালে সপোনে ক'ৰবাত এটা নিজৰ মনোভাৱ প্ৰকাশ কৰিব নাই, লাজ কৰিছে এতিয়া কিনো ক'ব। সেইফালে নিজেও ব্লগাৰ হয় কিন্তু কথা ক'ব নোৱাৰে এতিয়া।
এতিয়া এই সকলোবোৰ এনেকৈ কৰিলোঁ আৰু খুব ভাল লাগিলে আৰু কিছুমান মানুহ এনেকৈ ৰাস্তাত মানে শুই আছিলে তেওঁলোকে ঠিকে ঠাকে আছে কিন্তু মানে কি হয় ঠাণ্ডাত শুই আছে আৰু ভোকত শুই আছে যেতিয়া বস্তুটো দিছোঁ তেতিয়াহ'লে তেওঁলোকে ডাইৰেক্ট লৈ পেলাই মানে খাইছে আপোনালোকে ভিডিঅ'ত দেখিছেই ত' বহুত ভাল লাগিলে আৰু থেংক ইউ এই ভিডিঅ'টো চাই থকাৰ কাৰণে সম্পূৰ্ণকৈ আৰু আশীৰ্বাদ কৰিব আজি নিজৰ বাৰ্থডেটোৰ কাৰণে এনেকৈ ওলাই আহিলোঁ সকলো আশীৰ্বাদ পালে ভাল লাগিব ধন্যবাদ জয় আই অসম জয় হিন্দ